মজা লাড়ুটো কি আগৰ আছিল মছলা বেছি পিঠে চবে টানি তাততো হ'ল কি বুজা যিটো লোকেন ৰাখছে গুড মৰ্ণিং গাইজ আজি পুৰা ফুল চলা হ'লকে এতিয়া বৰ্তমান গা ধুই কিনে আৰু ৰাইজৰ তাতে মেজি জ্বলাব তাকে গেলি যাওঁ বৰ্তমান বাজিল 7টামান বাজিল ৰাতি বহুত দেৰি হ'ল শুৱতে কমচে কম 3টামান বাজি গ'ল এতিয়া বৰ্তমান মাহঁতে পুৰা গৰম পানী বৈ থৈছে মই পুৰা গা চা ধুই বুলি কিনে তাতে ভেলাঘৰ লগ কৰি আছোঁ গাইজ আজি ব্লগটো বহুত ধামাকা হ'বলৈ যাই আছে পুৰা একদম মানে খেলা চেলা হ'ব আজি ক্ৰিকেট হ'ব ভলীবল হ'ব তো গাইজ এইগিলা দেখাম বুলি ভাবিছোঁ খালি গা চা ধুলোঁ ধুই কিনে আৰু যাই থাকোঁ এতিয়া পুৰা ফোন মাৰি আছে তাতে লগ কৰি আছোঁ চেণ্টাৰ চাগে খঙে উঠব ক'ব নোৱাৰোঁ আৰু তো গাইজ যাই আছোঁ বেছি বেছি নাই পালোঁহি আৰু তৰালি ফুৰা এটি মন নতুন জোতা পুৰা গেল কিবা আঞ্জা কি নাই নেকি আছে ভাই আঞ্জা আছে ধুনীয়া পাত কি আছে ফিকি আছে ধুনীয়াৰ পাত নেকি এইকেইটা ৰখা আছে অলপ দেৰিকে কাটা হ'ব এটা পুৰা হ'ব তাৰ পৰা আহিলোঁ আমি এতিয়া বেলেগ লোকেশ্যন বেলেগ জেগাত যাওঁ আমাৰ ভলীবল খেলা ষ্টাৰ্ট হ'ব এতিয়া বৰ্তমান ইয়াৰ মনোভাৱটো কি গাড়ী চাহ খাব মাত্ৰ আজি তুমি এদিন কিন্তু এনে কৰিব নাপায় কিন্তু জানা শুনা কথা আমাৰ অনুপম শইকীয়াৰ ঘৰ শইকীয়া নহয় চৰি দাস উপৰি বদলে মানে দিবই লাগব আলি বুলি ক'লে নহ'ব ন বিহু খাই যাওঁ আৰু প্ৰেক্টিচ চলি আছে বৰ্তমান আমাৰ মেটচ আছে ক্লাবটোৰ নাম পাঠান ক্লাবৰ এখন মুখত চাহ খাই নে কি নাখাওঁ তাততো হ'ল কি বুজা যিটো লোকেন ৰাখছে লাড়ুটো কেয়া কৰাইছিল বা ইমান টান হৈছে যি বুজি হয় লাড়ুটো কেয়া কৰাইছিলে সেইকাৰণে মছলা বেছি হৈছে পিঠে চবে টানি লাড়ুটো কেয়া কৰাইছিল মছলা বেছি তো গাইজ তাতে আৰু ভিডিঅ' হেৰি নকৰিলোঁ ডাইৰেক্ট ঘৰ আহিলোঁ আহি কিনে অলপমান ফ্ৰেছ হৈ মুখ চুখ ধুই এতিয়া বৰ্তমান আমি খেলাত আহিলোঁ তো গাইজ আমি যাই আছোঁ বৰ্তমান খেলা আমাৰ আৰম্ভ হৈছে এতিয়া যাই আছোঁ আমি তাতে তো গাইজ আমি আহি পালোঁৱে বৰ্তমান তো গাইজ তাতে আৰু ফিল্ডত নুসুৰকিলোঁ নুসুৰকি এতিয়া বৰ্তমান যাই আছোঁ দাৰকুচি চক চাই কিবা এটা খাই লৈ ইণ্ডাছ ওলাই দিওঁ আৰু জীৱন ছবিখন সাজি ল'বলৈ তো গাইজ খাওঁ লওঁ হৈ গ'ল আমাৰ যাই থাকোঁ আৰু তো গাইজ নতুন পাইলত লগত ভৰি লাগে ঘূৰে লো খাবি সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰতে আহিবালৈ আমাৰ এখন হেৰি হৈছে খেলা চলি আছে তো গাইজ অলপ প্ৰেক্টিচ কৰি আছে আমাৰ প্লেয়াৰে
গাইজ আমাৰ খেলা চেলা হৈ গ'ল এইগিলা আৰু ভিডিঅ' নকৰিলোঁ এতিয়া যাই আছোঁ বৰ্তমান ঘৰত এতিয়াও বাকী উজাগৰ এতিয়াও বহু নেকি যাবলৈ বহু বাট ৱেলকাম হেপী বিহু তো গাইজ তাতে আৰু ভিডিঅ' কৰা নহ'ল কাৰণ মোবাইলটো একদম মানে বেটাৰী ল' মাৰি আছিল সেই গতিকে মোৰ এইটোৱে প্ৰথম ব্লগ কিবা ভুল হ'ব পাৰে ক্ষমা কৰিব গাইজ আৰু আশীৰ্বাদ কৰক যে আৰু আপোনালোকৰ মাজত নতুন নতুন ভিডিঅ' লৈ আহিব পাৰোঁ তো থেংক ইউ গাইজ থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলে সাগৰ সমান যাত্ৰা